আমি প্ৰত্যেকেই কেতিয়াবা হ'লেও ৰাতিৰ বাহিৰত ওলাই তৰাৰ সৌন্দৰ্যতা উপভোগ কৰোঁ। আমি তৰা চাওঁ, কিন্তু তৰা বাস্তৱতা কি, ৰহস্য কি, সেয়া জানিবৰ বাবে আজি বিষয় হিচাপে A to Z নলেজত সংযোগ কৰিছোঁ। তৰা ইংলিছ ৱৰ্ড ষ্টাৰ, এই শব্দটো গ্ৰীক শব্দ এষ্টাৰৰ পৰা লোৱা হৈছে। আকাশত আমি খালী চকুৰে মাত্ৰ 9096 তৰাহে চাব পাৰোঁ। ইয়াতকৈ বেছি চাবলৈ আমি দূৰবীক্ষণ যন্ত্ৰৰ প্ৰয়োগ কৰিব লাগিব। আৰু এইবোৰ সকলো তৰা সূৰ্যতকৈ ডাঙৰ আৰু উজ্জ্বল। ব্ৰহ্মাণ্ডত কমপ্লিট ইমানেই তৰা আছে যে একৰ পাছত 24টা জিৰ' লগাব লাগিব। অৰ্থ হ'ল ইয়াৰ ধূলিকণাতকৈ বেছি এই তৰাৰ সংখ্যা। যদি আমি 1 মিনিটত 100 তৰা গণনা কৰোঁ, তেতিয়াহ'লে আপুনি সকলো তৰা কিমান আছে তাক চাবলৈ 2000 বছৰ লাগিব। আমাৰ গেলেক্সিত 18 দিনৰ মূৰত এটা নতুন তৰা গঠন হয়। সকলো তৰা নিজৰ আৰম্ভণি ধূলিৰ ডাৱৰৰ ৰূপত সৃষ্টি হয়, যাক নেবুলি বুলি কয়। আৰু 74% হাইড্ৰজেন আৰু 25% হিলিয়াম মিলি লৈ এই তৰা গঠন হৈছে, য'ত হাইড্ৰজেনৰ সহায়ত নিউক্লিয়াৰ ৰিয়েকশ্যন হয়, য'ত ইমানেই শক্তি পায় যে বছৰ বছৰ ধৰি এই তৰা জিলিকি থাকে। এতিয়া সকলোতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে তৰাৰ পোহৰ পৃথিৱীত পৰিবলৈ বহু বছৰ লাগে। সেইবাবে যেতিয়া আপুনি আকাশত তৰা চায় তেতিয়া আপুনি অতীতকালত চাই থাকে, মানে অতীতত চাই থাকে। যিটো সূৰ্য আমি দেখোঁ সেইটো সূৰ্য 8.3 মিনিট পুৰণা হয়, আৰু যিটো আলফা চেঞ্চুৰী আমি দেখোঁ সেইটো 4 বছৰ পুৰণা হয়। আলফা চেঞ্চুৰী মানে হ'ল মৃত তৰা, যিটো সূৰ্যৰ একদম ওচৰত থাকে। তাৰ পিছৰ কথাটো হৈছে আমি চেমচাং কোম্পানী বুলি ক'লে আমাৰ এটাই মনলৈ আহে চেমচাং স্মাৰ্টফোন চেমচাং কোম্পানীয়ে নিৰ্মাণ কৰিছে। চেমচাং কোম্পানী বুলি ক'লে সকলোৱে জানেই যে স্মাৰ্টফোন বনোৱাৰ আগতে কিন্তু চেমচাং কোম্পানীয়ে কি বনাইছিল, চেমচাং ফ্ৰিজ বনাইছিল, টিভি বনাইছিল, ৱাশ্বিং মেচিন বনোৱা এটা বিখ্যাত কোম্পানী আছিল। কিন্তু আপুনি জানেনে, টিভি ফ্ৰিজ বনোৱাৰ আগত চেমচাং কোম্পানীয়ে চাউথ কোৰিয়া অৰ্থাৎ নিজৰ দেশৰ বাবে ফাইটাৰ জেট নিৰ্মাণ কৰিছিল। ডিচেম্বৰ 1981 চনত চাউথ কোৰিয়া চৰকাৰে চেমচাঙৰ পৰা পোনপ্ৰথমতেই ফাইটাৰ জেট KF-16 কিনিছিল। এটা কথা জানেনে, আমি ব্যৱহাৰ কৰা স্মাৰ্টফোনৰ বাবে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম বনোৱা হোৱা নাছিল। যদি আপুনি স্মাৰ্টফোন ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ ওচৰত আইফোন থাকিব বা আপুনি এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে। কিন্তু আপুনি জানেনে, এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটোক স্মাৰ্টফোনৰ বাবে বনোৱা নাছিল। আচলতে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটোক ডিজিটেল কেমেৰা ছিষ্টেমৰ বাবে ডিজাইন কৰাহে হৈছিল। এমেজন ইণ্ডিয়াৰ কথা প্ৰত্যেকেই শুনিছে। এমেজন ইণ্ডিয়াত আমি সকলো ধৰণৰ মানুহৰ প্ৰয়োজনীয় প্ৰায় বস্তু পোৱা যায়, যিটো আমি অনলাইন অৰ্ডাৰ দিওঁ। কিন্তু এইটো জানেনে, এমেজনৰ নাম এমেজন আচলতে নাছিল। এমেজন ৱেবছাইটক সকলোতকৈ প্ৰথমতে এমেজনৰ ৱেবছাইট বা সকলোতে এমেজনক আগতে kadera.com নামেৰে আৰম্ভণি কৰিছিল। এমেজনৰ ফাউণ্ডাৰে এইটো নাম সলনি কৰি amazon.com শেষত ৰাখিছিল, আৰু যাৰ বাবে আমি এতিয়া এমেজন বুলি জানো। বন্ধুসকল, আজি মই যিকেইটা বিষয় উত্থাপন কৰিলোঁ, এইকেইটা বিষয় সকলোৰে বাবে প্ৰয়োজনীয়। সকলোৱে আমি এইখিনি কথা জানো, আমি তৰা চাওঁ বা আমি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াৰ সত্যখিনি আমি নাজানো। গতিকে মই ভাবিছোঁ আপোনালোকৰ সকলোৰে বাবে এইটো প্ৰয়োজনীয়, বহুত প্ৰয়োজনীয়। সেইবাবে মই এই ভিডিঅ'টো বনালোঁ। ইয়াৰ পিছত আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'ৰ সৈতে মই আহিম। আজিলৈ ধন্যবাদ। যদি আপোনালোকে এই চেনেলটো ভাল পালে বা প্ৰয়োজনীয় বুলি ভাবিলে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব, আৰু যাতে আপোনালোকে মোৰ সকলো ভিডিঅ' পাই থাকে তাৰ বাবে ছাবস্ক্ৰাইবৰ কিনাৰত থকা ন'টিফিকেশ্যন বেলটো ক্লিক কৰিব। ধন্যবাদ। Hold me close till I get up. Time is barely on our side.